ফ্ৰেণ্ডছ, আজি মই আপোনালোকক দেখুৱাম কঁঠালৰ এটা ধুনীয়া ৰেচিপি আৰু এনেকৈ কঁঠাল ৰান্ধি খালে আপোনালোকে মাংসৰ নিচিনা সোৱাদ পাব। আৰু ৰান্ধি খাই কেনে পায় কমেণ্ট কৰি জনাবচোন। ইয়াৰ কাৰণে প্ৰথমতে এনেকুৱা আপোনালোকক দেখুৱাই আছোঁ মই এনেকুৱা সৰু সৰু টুকুৰাকৈ কঁঠালটো কুটি ল'ব। কুটি লোৱাৰ পিছত আপোনালোকে প্ৰথমতে এই কুটি লোৱা কঁঠালখিনি বইল কৰি ল'ব লাগিব। আৰু বইল কৰাৰ সময়ত আপোনালোকে এনেকৈ ঢাকন মাৰি দি বইল কৰি ল'ব পাৰে। আৰু অলপ সময় এনেকৈ ঢাকন মাৰি দি বইল কৰাৰ পিছত যেতিয়া এনেকৈ উতলি থাকিব ঢাকনটো উঠাই দিব। আৰু উঠাই দিয়াৰ পিছত আপোনালোকে এই বইল কৰা কঁঠালখিনি ঠাণ্ডা পানীত ঢালি দিব। ঠাণ্ডা পানীত ঢালি দিয়াৰ পিছত অলপ সময় ঠাণ্ডা হোৱাৰ পিছত ইয়াৰ পৰা উঠাই ল'ব। আৰু ইয়াৰ পৰা উঠাই লৈ ভালদৰে ধুই আমি এতিয়া ৰান্ধিব লাগিব। আৰু এইখিনিতে মই আপোনালোকক কৈ আছোঁ যে আপোনালোকে ৰন্ধাৰ কাৰণে কি কি বস্তু ৰেডি কৰি ল'ব লাগিব। আলু এনেকৈ কুটি ল'ব সৰু সৰুকৈ, তাৰপিছত নহৰু, তাৰপিছত পিঁয়াজ কুটি ল'ব, কেঁচা জলকীয়া, এইবিলাক বস্তু আপোনালোকে ৰেডি কৰি ৰাখিব। আৰু আপোনালোকে ৰেডি কৰি ৰাখিব পিঁয়াজ পিহি ৰাখিব, তাৰপিছত পিহি ৰাখিব জিৰা পিহি ৰাখিব আৰু আদাও পিহি ৰাখিব পাৰে। এইবিলাক বস্তু আপোনালোকে পিহি ৰেডি কৰি ৰাখিব আৰু এনেকৈ কুটিও ৰেডি কৰি ৰাখিব। আৰু এয়া মই আপোনালোকক দেখুৱাই আছোঁ। নহৰু অলপ কমকৈ দিলে ভাল লাগে মোৰ মতে, আৰু আপোনালোকে কেনেকৈ খায় সেই হিচাপত দিব। তাৰপিছত কেৰাহীত তেলখিনি গৰম হোৱাৰ পিছত প্ৰথমতে আমি এই কুটি লোৱা আলুখিনি ভাজি ল'ব লাগিব। আৰু বহুতেই ভাজি নল'লে কিন্তু সোৱাদটো অলপ বেলেগ হ'ব। অলপ বেছি সোৱাদ বা ভাল সোৱাদ পাবৰ কাৰণে আপোনালোকে কুটি লোৱা আলুখিনি প্ৰথমতে তেলত ভাজি ল'ব লাগিব। যিদৰে আমি আমাৰ আগৰ ভিডিঅ'টোত মাংসৰ তৰকাৰী ৰান্ধোতে দেখুৱাইছিলোঁ। আৰু আপোনালোকে যদিহে মাংসৰ তৰকাৰী ভিডিঅ'টো চোৱা নাই, আপোনালোকে আমাৰ চেনেলত আছে, ভিডিঅ'টো গৈ চাই লওক। ঠিক আছে। আৰু আলুখিনি এনেকৈ ভজা হোৱাৰ পিছতে আপোনালোকে নমাই ৰাখিব লাগিব। ফ্ৰেণ্ডছ, আৰু এইখিনিতে মই আপোনালোকক জনাব বিচাৰিছোঁ যে ভিডিঅ'টো যদিহে আপোনালোকে ইউটিউবত চাই আছে তেনেহ'লে আপোনালোকে ফেচবুকত লৱাৰ আছাম ফুড বুলি এটা পেজ আছে, লাইক কৰিবলৈ একেবাৰেই নাপাহৰিব। আৰু আলুখিনি নমাই লোৱাৰ পিছত আকৌ তেল গৰম কৰি ল'ব কেৰাহীত। আৰু তেলখিনি গৰম হোৱাৰ পিছতে কি কৰিব লাগিব এতিয়া মই আপোনালোকক চিৰিয়েলি কৈ আছোঁ। প্ৰথমতে এনেকৈ আমি শুকান জলকীয়া দিছোঁ, দুটামান দিব শুকান জলকীয়াটো দিয়াৰ পিছতে আপোনালোকে কি বস্তু দিব লাগিব মই আপোনালোকক কৈ আছোঁ। পিঁয়াজ কুটি ৰেডি কৰি ৰাখিব কৈছিলোঁ, সেইখিনি ৰেডি কৰি ৰাখিব। তাৰ আগতে আপোনালোকে জিৰা দি ল'ব লাগিব। আৰু জিৰাখিনি দিয়াৰ পিছতে আপোনালোকক যে মই কৈছিলোঁ পিঁয়াজ কুটি ৰাখিবলৈ, তাৰপিছত কেঁচা জলকীয়া, এইবিলাক বস্তু, নহৰু, এই গোটেইখিনি বস্তু এতিয়া আপোনালোকে ইয়াত তেলত দিব লাগিব আৰু ভাজিব লাগিব। ঠিক আছে। আৰু আপোনালোকে এনেকৈ পিঁয়াজ গোলকৈ নুকুটিলেও হ'ব, জেনেৰেলি আপোনালোকে যেনেকৈ খায় তেনেকৈ কুটিলেও হ'ব। আৰু ইয়াত ভিডিঅ'ত অলপ দেখাত ভাল হোৱাৰ কাৰণে পিঁয়াজখিনি এনেকৈ কুটি লোৱা হৈছে, যাতে আপোনালোকে দেখি ভাল পায়। চাওকচোন আপোনালোকৰ কাৰণে কিমান কষ্ট কৰিবলগীয়া হৈছে। গতিকে ভিডিঅ'টো ভাল লাগি আছে যদি লাইক এটা কৰিবলৈ একেবাৰেই নাপাহৰিব। আৰু এই গোটেইখিনি বস্তু আপোনালোকে তেলত এনেকৈ ভাজি যেতিয়া অলপ ৰঙচুৱা হৈ পৰিব, তেতিয়া আপোনালোকে কুটি লোৱা যিখিনি ধুই লোৱা কঁঠালৰ টুকুৰা আছিল সেইবিলাক দিব লাগিব। দি গোটেইখিনি বস্তু এতিয়া একেলগে ভাজি থাকিব লাগিব। যিদৰে আমি মাংস ভাজি থাকোঁ, মাংস ৰান্ধোতে যিদৰে আমি ভাজোঁ তেনেকৈ আপোনালোকে ভাজিব লাগিব। আৰু এইখিনি ভাজি থকাৰ পিছতে অলপ পিছতে আমি যিখিনি ভাজি থৈছিলোঁ আলু, সেই আলুখিনিও ইয়াতে দিব লাগিব। আৰু গোটেইখিনি বস্তু একেলগে এনেকৈ ভালদৰে লৰাই ভাজি থাকিব লাগিব। যদিহে এনেকুৱা কৰোঁতে অলপ লাগি ধৰিব বিচাৰিছে, জুইটো অলপ কমাই দি ল'ব পাৰে। আৰু এইখিনিতে মই আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ যে যদিহে আপোনালোকে এইটো ভিডিঅ' ফেচবুকত চাই আছে তেনেহ'লে ইউটিউবত আমাক ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, লৱাৰ আছাম ফুড বুলি। আৰু এইখিনি সময়তে নিমখ আৰু হালধি জোখমতে আপোনালোকে দি ল'ব। আৰু দি লৈ আকৌ আপোনালোকে গোটেইখিনি বস্তু একেলগে লৰাই ভাজি থাকিব। আৰু এনেকৈ ভাজোতে এনেকৈ ৰঙচুৱা কৰি ভাজি থাকিব আপোনালোকে। আৰু এইখিনি সময়তে দিব লাগিব ইয়াতে পিহি লোৱা জিৰা। মই যে আপোনালোকক কৈছিলোঁ যে জিৰা পিহি লৈ ৰাখিব, সেই জিৰাখিনি ইয়াতে দিয়া হৈছে। আৰু জিৰাখিনি দিয়াৰ পিছত আকৌ লৰাই থাকিব আপোনালোকে, এনেকৈ লৰাই ভাজি থাকিব লাগিব। আৰু এয়া দিয়া হৈছে পিঁয়াজ আৰু জিৰা যে
পিহি লৈ ৰাখিবলৈ কৈছিলোঁ আপোনাক, সেই বস্তুখিনি ইয়াত দিয়া হৈছে আৰু গোটেইখিনি বস্তু দিয়াৰ পিছত ইয়াত ভাজি থকা হৈছে। আৰু আপোনালোকে যদিহে অলপ জ্বলা খায়, আগতে শুকান জলকীয়া আৰু কেঁচা জলকীয়া দিয়া হৈছিল, তথাপিও অলপ জ্বলা যদিহে বেছি খায় তেনেহ'লে আকৌ শুকান জলকীয়া বা কেঁচা জলকীয়া পিহি লৈ ৰাখিব পাৰে, নাইবা পাউডাৰ যদিহে আছে আপোনালোকৰ জলকীয়াৰ পাউডাৰ দি ল'ব পাৰে। যি খায়, আমি দিছোঁ জলকীয়াৰ পাউডাৰ, শুকান জলকীয়াৰ পাউডাৰ, আপোনালোকে সেয়া দি ল'ব। আপোনালোকে যিমান জ্বলা খায় সেই হিচাপত দি ল'ব আৰু দি লৈ গোটেইখিনি বস্তু এনেকৈ ভাজি থাকিব। আৰু এইখিনি সময়তে আপোনালোকে ইচ্ছা কৰিলে পানী গৰম কৰি ৰাখিব পাৰে এই তৰকাৰীখিনি দিয়াৰ কাৰণে। আৰু গৰম পানী বা ঠাণ্ডা পানী কোনো কথা নাই, দিলে হ'ল। আৰু গৰম পানী দিলে অলপ সোৱাদটো ভাল হয়, আৰু যি মন যায় আপোনালোকে দিব পাৰে। গৰম পানী দিলেও কথা নাই, ঠাণ্ডা পানী দিলেও কথা নাই। আৰু এনেকৈ অনুমান কৰি দি ল'ব পানী, আৰু পানীখিনি দিয়াৰ পিছত গোটেইখিনি বস্তু আকৌ অলপ সময় বইল কৰিব লাগিব বা সিজাব লাগিব। আৰু এইখিনি টাইমত আপোনালোকে ঢাকন মাৰি দি ল'ব পাৰে। ঠিক আছে। আৰু হালধি অলপ কম হোৱা দেখি আকৌ অলপ হালধি দিয়া হৈছে ইয়াতে। আৰু এনেকৈ আপোনালোকে মাজে মাজে লৰাই থাকিব পাৰে, মাজে মাজে ঢাকন মাৰি থাকিব পাৰে, আৰু এনেকৈ ৰান্ধি থাকিব। আৰু যেতিয়া এনেকৈ ৰান্ধোতে হৈ যোৱাৰ নিচিনা আপোনালোকে অনুভৱ কৰিব, তেতিয়া আপোনালোকে ইচ্ছা কৰিলে অলপ মিট মছলা দি ল'ব পাৰে। আপোনালোকে মিট মছলা খাই ভাল পায়। আৰু বন্ধুসকল, এয়া আমাৰ তৰকাৰী হৈ গ'ল ৰেডি। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি লাইক কৰিব নাপাহৰিব। আৰু লগ পাওঁ আপোনাক ইয়াৰ পিছত আমি ইণ্টাৰেষ্টিং ভিডিঅ'। নমস্কাৰ।